নমস্কাৰ আজিৰ ভিডিঅ'ত আমি কথা পাতিম বৰ্তমান সোশ্যাল মিডিয়াত চলি থকা এটা ট্ৰেন্ডিং কন্ট্ৰভাৰ্সিৰ ওপৰত ইণ্ডিয়াজ গট লেটেন্ট What your parents have এই কন্ট্ৰভাৰ্সিৰ গুটি ষ্টৰীটো আৰম্ভ হয় সময় ৰাণা এজন পপুলাৰ ইণ্ডিয়ান ক্ৰিয়েটৰ যে ইন্ডিপেন্ডেন্টলি ইউটিউবত এটা শ্ব' ৰান কৰি আছিল যাৰ নাম হৈছে ইণ্ডিয়াজ গট লেটেন্ট আৰু সেই শ্ব'টোত এজন বহুত ইনফ্লুৱেঞ্চিয়েল মানুহ যাক আপোনালোকে হয়তো চিনি পায় বা আপোনালোকে তেখেতৰ পডকাষ্ট ডেফিনেটলি শুনিছে ৰণবীৰ আলাহাবাদিয়া সেই শ্ব'টোত এনেকুৱা এটা জঘন্য ষ্টেটমেণ্ট দিয়ে যেটো মই এটা ক'ব নোৱাৰো আপোনালোকে আগতে ক্লিপটো চাওক what your parents have every day for the rest of your life क्या हो गया रणवीर भाई को अपने अपने पकड़ लीजिए तुरंत or would you join in once and stop it forever join in what the man এনেকুৱা এটা জঘন্য ষ্টেটমেণ্ট দিয়াটো বাদ দিয়ক এটা সুস্থ মগজত এনেকুৱা চিন্তা আহিবও কেনেকৈ পাৰে ৰণবীৰ আলাহাবাদিয়া তেখেতে নিজৰ ইমেজটো সমাজৰ আগত এজন জেণ্টেল উচ্চ চিন্তা থকা ভগৱানক বিশ্বাস কৰা এজন ইণ্টেলেকচুৱেল ব্যক্তি হিচাপে নিজকে শ্ব' কৰিছিল বহুত ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰ ধৰ্মগুৰু চেলিব্ৰিটিজ ক্ৰিকেটাৰ্ছ বিভিন্ন ছেক্টৰৰ মানুহৰ লগত তেখেতে পডকাষ্ট কৰিছিল আৰু খুব কম সময়ৰ ভিতৰতে যথেষ্ট ফেম অৰ্জন কৰিছিল ইনষ্টাগ্ৰামত মিলিয়নছ অফ ফলোৱাৰ্ছ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বেষ্ট ক্ৰিয়েটৰ নে কিবা এটা এৱাৰ্ডো তেখেতে প্ৰদান কৰিছিল ইমান এজন ইনফ্লুৱেঞ্চিয়েল মানুহে যেতিয়া এনেকুৱা এটা ষ্টেটমেণ্ট অপেনলি দিয়ে তেতিয়া সেইটো এটা চিন্তাৰ বিষয় হৈ পৰে এই শ্ব'টো আছিল এটা কমেডি শ্ব' কিন্তু ইয়াত কমেডি অলপো নাছিল এইবোৰ বোলে ডাৰ্ক কমেডি আজিৰ তাৰিখত গালি পাৰি ভিডিঅ' বনোৱাটো এজন কণ্টেণ্ট ক্ৰিয়েটৰৰ কাৰণে একেবাৰে স্বাভাৱিক কথা নেকি ডাৰ্ক কমেডিৰ নামত অলপ হিউমাৰ এড কৰিবলৈ যাওঁতে অলপ নিজকে কুল শ্ব' কৰিবলৈ যাওঁতে অলপ চাৰ্কাজম এড কৰিবলৈ যাওঁতে কাৰোবাক ইনচাল্ট কৰা কাৰোবাক বডি শ্বেমিং কৰা কাৰোবাৰ বিশ্বাসক ইনচাল্ট কৰা বা কাৰোবাৰ চেণ্টিমেণ্টক ইনচাল্ট কৰা মহিলাসকলৰ প্ৰাইভেট পাৰ্টছ লৈ ডিছকাশ্যন কৰা ছেক্স পৰ্ন নিউডিটিৰ ওপৰত ডিছকাশ্যন কৰা এইবোৰ কমেডি হ'ব পাৰে নেকি চাৰিজন বন্ধুৰ মাজত ডিছকাশ্যন কৰোঁতে দুটামান বেয়া ভাষা মাতা আৰু এজন ইনফ্লুৱেঞ্চিয়েল ব্যক্তি হিচাপে যেতিয়া আপোনাক বহুত মানুহে আপোনাক ফ'ল' কৰে আৰু এনেকুৱা এটা অপেন প্লেটফৰ্মত গৈ বেয়া ভাষা মাতা তাৰ মাজত পাৰ্থক্য আছে নিজকে কুল দেখাবলৈ গৈ জেনজি কিবা এটা ফিল আৰু মানে নিজকে কুল দেখাইছে আৰু তেখেতে কণ্টেষ্টেণ্টজনক কৈছে যে তুমি তোমাৰ পেৰেণ্টছক কেতিয়াবা would you like to join them 2 কোটি টকা দি দিম তুমি আহি মোৰ সেইবোৰ কমেডি নেকি अगर आपको कोई बोले 1 करोड़ रुपए में रणवीर भाई तो आप कौन सी पोजीशन में not interested 2 crore in cash right now yeah সোশ্যাল মিডিয়াত এই ধৰণৰ ভিডিঅ'ছবোৰ 15 পৰা 25 বছৰ বয়সৰ এজ কেটেগৰীৰ অডিয়েন্সটোৱে চায় মানে জেন জি কেটেগৰী আৰু এই ধৰণৰ ভিডিঅ'ছ বা এই ধৰণৰ কণ্টেণ্টছবোৰ একো প্ৰডাক্টিভিটি নাই আৰু এন ধৰণৰ ক্ৰিয়েটাৰ্ছবোৰক চাই আজিকালি 15-16 বছৰৰ ল'ৰা ছোৱালী এখেতসকলৰ প্ৰতি ইনফ্লুৱেঞ্চ হৈ ক্লাছৰুমত এইবোৰ কথাকে ডিছকাছ কৰে আজি সৰু সৰু বাচ্চাবোৰ কম বয়সতে পকিব ধৰিছে আজি তেখেতসকলৰ ডিছকাশ্যনৰ টপিক হয় ছেক্স ভালগাৰ কণ্টেণ্টছ নিউডিটি এইবোৰৰ ওপৰত তেখেতসকল ডিছকাছ কৰে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড কিবা কিবি আৰু এন ধৰণৰ ক্ৰিয়েটাৰ্ছসকলক চাই তেখেতসকলৰ লাইফষ্টাইল চাই মেক্সিমাম মানুহ তেখেতসকলৰ প্ৰতি ইনফ্লুৱেঞ্চ হৈ নিজৰ লাইফটোক তেখেতসকলৰ নিচিনাকৈ ইমেজিন কৰিবলৈ আৰম্ভ কৰে আৰু তেখেতসকলৰ নিচিনাকৈ বনিব যায় আৰু মানে যা তা ভিডিঅ' বনাই বা কিবা কৰি খালি ভাইৰেল হ'ব লাগিলে ক্ৰিঞ্জ কণ্টেণ্টেই হওক কেনেবাকৈ যদি ভাইৰেল হৈ যায় তেতিয়াহ'লে ফেম পাব পইচা আহিব সেই আৰু তেখেতসকলৰ নিচিনাকৈ লাইফটো জীয়াব পাৰিব বুলি ভাবে আৰু সেইটোৱে তেনেকৈ উইদাউট এনি গ'লছ ইউটিউব ইনষ্টাগ্ৰামত ভিডিঅ' বনাবলৈ আৰম্ভ কৰে যা তা ভিডিঅ' আৰু যদি ভিডিঅ' বনাই যদি ছাকচেছ হ'ব নোৱাৰে গ্ৰ'থ যদি তেনেকুৱা নাই তেতিয়াহ'লে ডিপ্ৰেশ্যনত যায় আৰু কেনেবাকৈ যদি ক্ৰিঞ্জ কণ্টেণ্ট এটা ভাইৰেল যদি হৈ গ'ল যিমান স্পীডত সেইটো ওপৰলৈ যায় সিমান সোনকালে সি তললৈ নামি আহে এই গোটেই ষ্টৰীটো হৈ যোৱাৰ পিছত মুম্বাই আৰু গুৱাহাটী তেখেতসকলৰ এগেইনষ্টত বহুতো কেছ ফাইল হ'ল বহুতো কেছ ৰেজিষ্টাৰ হ'ল আৰু ছ'চিয়েল মিডিয়াত কমপ্লিটলি এটা বেকলেছ হ'ল বহুত মানুহে ইয়াক বেয়া পাইছে হেট কৰিছে যদিও আচৰিত কথা যে বহুত মানুহে আকৌ ইয়াক ছাপৰ্টো কৰিছে সময় ৰাইনাই এই শ্ব'টোৰ কমপ্লিট ভিডিঅ'ছখিনি ডিলিট কৰিলে আৰু ৰণবীৰ আলাহাবাদিয়াও তেখেতৰ এই ষ্টেটমেণ্টৰ কাৰণে ক্ষমা বিচাৰিলে এই কণ্ট্ৰভাৰ্চিটো বহুতো কমপ্লেক্স হয় আৰু বিভিন্ন মানুহে বিভিন্ন মতামত আগবঢ়াইছে কিন্তু মোৰ কাৰণে ইম্পৰ্টেণ্ট আপুনি কি ভাবে এইটো একেবাৰে এটা চিম্পল কথা নে সঁচাকৈ এনেকুৱা এটা ষ্টেপৰ প্ৰয়োজন আছিল আপোনাৰ মতামত কমেণ্ট বক্সত ডেফিনেটলি জনাব আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিল তেতিয়াহ'লে এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটোক ডেফিনেটলি ছাবস্ক্ৰাইব কৰিব